হে গাইজ, যিহেতু বতৰটো বহুত দিনৰ পৰা বেয়া হৈ আছে, ভাবিলোঁ অলপ ওলাই যাওঁ আৰু আপোনালোককো দেখাওঁ। বৰষুণৰ পানীয়ে ৰাস্তাটো বুৰি গৈছে। আমাৰ পদূলি মুখতে ওলাই গৈ পঞ্চায়তটো পাওঁ আমি, তাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি ভিতৰলৈ গৈ পিনে দেখুওৱা নহ'ল, বেলেগ এদিনা ভালকৈ দেখাম বাৰু। এতিয়া আমি আমাৰ গাঁও ৰাস্তাৰ পিনে যাওঁ। গাঁৱৰ ৰাস্তাটো ইমান ভাল নহয়। ইয়াৰ ওচৰত আমাৰ ঘৰৰ ওচৰতে শংকৰদেৱ শিশু নিকেতন এখন আছে। ব'লকচোন অলপ দেখাবলৈ চেষ্টা কৰোঁ। ইয়াতে অংকুৰৰ পৰা সপ্তম শ্ৰেণীলৈকে পাঠদান কৰা হয়। এইফাললৈ লেট্ৰিন বাথৰুম আছে। স্কুলৰ পৰা অলপ ওচৰতে গাঁও এখন আছে, য'ত আমি দলঙেৰে পাৰ হ'বলগীয়া হয়। নদীৰ ফালে পানী বহুত হৈ আছে। দলঙৰ অৱস্থাও ইমান ভাল নহয়, পানী বহুত। এয়া দেখিছে আৰু, সিখন গাঁৱৰ মানুহৰ বাবে দোকান বজাৰো বহুত দূৰত, সেইবাবে এখন দলঙেৰে পাৰ হৈ যাবলগীয়া হয়। এইবাৰ আমি আমাৰ ওচৰতে থকা নামঘৰটোলৈ যাওঁ। নামঘৰটোৰ ওচৰতে আমাৰ চাব চেণ্টাৰ এখন আছে, সেইখনে আমাক বহুত সহায় কৰিছে। এইটোৱে আমাৰ মৰিধল আঞ্চলিক বৰনামঘৰ। আজি ভিডিঅ'টোত ইমান দেখাব পৰা নগ'ল। নেক্সট ভিডিঅ'ত ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানেই, নেক্সট দিনা ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কিন্তু দেই।